নমস্কাৰ বন্ধু বান্ধৱীসকল। আজিৰ নতুন ভিডিঅ'টোৰ টপিকটো হৈছে আচলতে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ বিষয়ে আছে। নটিফিকেশ্যন এটা আহি গৈছে একদম অফিচিয়েলি। সেইটো আপোনালোকক জনাব বিচাৰিছোঁ। এইটো এটা বেয়া খবৰ আচলতে। যিসকলে আচলতে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছে 60% পাইছে, সেইসকলে আপোনালোকে 75% তলৰখিনি আচলতে আনন্দৰাম বৰুৱাৰ যিটো এৱাৰ্ড আছে আপোনাৰ বৰ্তমান এইবাৰ 16,000 টকা আচলতে দিয়াৰ কথা পাইছোঁ। সেইখিনি টকা আচলতে নাপাব। যিখিনি 75% পাইছে বা তাৰ ওপৰত পাইছে সেইখিনিহে পাব। 75%ৰ তলত যিখিনি ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালী আছে সেইখিনি নাপাব। এইটো এটা বেয়া খবৰ। আগতে এইটো দিয়া হৈছিল, কিন্তু এইবাৰ বহুত বেছি কাৰণে হয়তো দিয়া নাই। এইটো আপোনালোকে এইটো পাবৰ কাৰণে কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব আচলতে অনলাইন দিছে এপ্লাই কৰিবৰ কাৰণে। কোনটো ৱেবছাইট কৰিব, কেনেকৈ কৰিব, গোটেইখিনি তথ্য ভিডিঅ'টোত দেখুৱাম। বলক মই এইটো ৱেবছাইটত আহিব লাগিব। এইটো ৱেবছাইটৰ লিংকটো মই মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই দি দিম, তাৰ পৰা মানে ডাইৰেক্ট আহিব পাৰিব। এইটো আনন্দৰাম এৱাৰ্ডৰ এপ্লিকেশ্যন কেছ এৱাৰ্ডৰ এইটো হয়। এইবাৰ 16,000 টকা দিব কেছ এৱাৰ্ড। সকলোৱে জানে হয়তো। ইয়াত প্ৰথমত সকলোতকৈ এটা কথা আপোনালোকে মনত ৰাখিব, যিজনে আচলতে এপ্লাই কৰি আছে সেইসকলৰ নিজস্ব আচলতে বেংক একাউণ্ট হ'ব লাগিব নিজৰ নামত। যদি আপোনালোকৰ যদি বেলেগৰ নামত যদি একাউণ্ট হয় বা নিজৰ মা দেউতাৰ নামত যদি একাউণ্ট বেংকৰ একাউণ্ট হয় তথাপি নহ'ব। যদি আপোনালোকে এইটো এপ্লিকেশ্যন কৰি আছে 75%ৰ ওপৰৰখিনি যদি আপোনালোকে এপ্লাই কৰি আছে এইটোত কেছ এৱাৰ্ডত, তেনেহ'লে আপোনালোকে মনত ৰাখিব আপোনাৰ নিজস্ব বেংক একাউণ্ট থকাটো একদম কম্পালচাৰী। যদি আপোনাৰ মা দেউতাৰ একাউণ্ট যদি দিয়ে তেনেহ'লে আপোনাৰ যিটো এপ্লিকেশ্যনখন আছে এইটো ৰিজেক্ট হৈ যাব। মনত ৰাখিব আপোনালোকে এইটো এপ্লাই কৰাৰ সময়ত আপোনালোকৰ বেংক একাউণ্টখন নিজৰ দিয়া যিটো আপোনালোকৰ HSLCত যিটো আপোনালোকৰ এডমিটত যিটো নাম আছিল সেই নামেৰে আপোনালোকৰ বেংকৰ একাউণ্টখন হ'ব লাগিব। মনত ৰাখিব। এইটো কেনেকৈ এপ্লাই কৰিব, প্ৰথমতে কি কৰিব, এতিয়া আপোনাৰ ৰলটো দিয়া আছে B29, ইয়াতে আপোনাৰ 0006 কেনেকৈ 7 বা 68 যেনেকুৱা আপোনাৰ কোড হয় দি দিব, নংটো দিব, ডেট অফ বাৰ্থটো দি কিনে আপুনি লগ ইন কৰিব। মই এতিয়া এজনৰ মই দেখুৱাই আছোঁ ইয়াত। ইয়াৰ আচলতে 72% পাইছে, 75% পোৱা নাই। মোৰ বেলেগ নাই আৰু মোৰ তাতে এনেকৈ কেণ্ডিডেট 75% পোৱা। এইটো মই মাৰি কেনে মই আপোনাক দেখুৱাইছোঁ কি আহে চাওক। ইয়াত এইটো মই লগ ইন কৰাৰ লগে লগে ইয়াতে কেনেকুৱা এটা অপশ্যন আহিব চাব। এনেকুৱা এটা অপশ্যন আহিছে, ইয়াৰ ৰোল নম্বৰ এণ্ড ডেট অফ বাৰ্থ ইজ ইয়াত ভুল লিখাইছে আচলতে। চেবাত কণ্টেক্ট কৰিব দিছে আচলতে। এইটো কোনো কি নহয়, আচলতে 75% নপোৱাৰ ফলত এইটো আচলতে এণ্ট্ৰি। যিহেতু 75% পাইছে সেইসকলে আচলতে এইটোত এপ্লাই কৰিব পাৰিব। এনেকৈ ৱেবছাইটটো বনাইছে আৰু বন্ধু বান্ধৱী তাৰ কাৰণে আপোনালোকৰ ডকুমেণ্টছ বেংকৰ একাউণ্টখন মেণ্ডেটৰী হয়, ঠিক আছে। আচলতে এডমিট কাৰ্ড লাগিব ইয়াতে যি আছে আপোনালোকে। মই নতুনকৈ আৰু এটা ভিডিঅ' বনাই দিম আচলতে কেনেকৈ এপ্লাই কৰিব লাগে। মোৰ তাত এতিয়া 75% পোৱা ষ্টুডেণ্ট আচলতে অহা নাই। মই আজি ফাৰ্ষ্ট আহিছে মাত্ৰ, খালি বনাইছোঁ। আপোনালোকক মই দেখুৱাই দি দিম কেনেকৈ কি কৰিব লাগে। বন্ধু বান্ধৱীসকল ইনফৰ্মেশ্যনটো যদি ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।